আজি লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত লাংহিন পাব্লিক লাইব্ৰেৰীৰ উদ্যোগত কেৰিয়াৰ কাউন্সিলিঙৰ এখন সভা অনুষ্ঠিত হয়। যিসকল যুৱক যুৱতীয়ে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা যিসকলে BA পাছ কৰি বা MA পাছ কৰি আছে, সেইসকল ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে কিছু সম্যক জ্ঞান দিবৰ কাৰণে লাংহিন পাব্লিক লাইব্ৰেৰীয়ে আজি এই কেৰিয়াৰ কাউন্সিলৰ সভা অনুষ্ঠিত কৰিছে। গতিকে এই সভাত ময়ো আলহী হিচাপে আহি সকলো ছাত্ৰ ছাত্ৰীক লগ পাই ভাল লাগিল। আয়োজক কমিটিৰ যিখিনি চিন্তাধাৰা সেইখিনিৰ লগত ময়ো অলপ মত বিনিময় কৰাৰ সুযোগ পোৱাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ দিছোঁ। গতিকে এই কাৰ্যসূচীটো আগতে যাতে কৰি থাকে বা আগতেও যাতে লৈ যায়, তাৰ কাৰণে মই অৰ্গেনাইজাৰ কমিটি বা লাংহিন পাব্লিক কমিটিক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সুবিধা লাভ কৰিব পাৰে। অৱশেষত এইখিনিত আহি আমাৰ মিডিয়া বন্ধুসকলেও যিখিনি মানে প্ৰচাৰ কৰিলে তাৰ কাৰণে মই তেখেতসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই মিটিঙত নিজকে উপস্থিত থাকি বিশেষ মানে এটা অনুভৱ কৰিছোঁ, ভাল লাগিছে। বিশেষ নকওঁ, সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এই লাংহিন পাব্লিক লাইব্ৰেৰীৰ সৌজন্য তেখেতসকলৰ সংগঠিত এই লাইব্ৰেৰীৰ দ্বাৰা আজি ইয়াৰ লাংহিন তিনিআলি স্পৰ্টছ এছ'চিয়েশ্যনৰ অডিটৰিয়ামত প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে কেৰিয়াৰ কাউন্সিলিং তেখেতসকলে আয়োজন কৰিছে। এই আয়োজন অতি গাম্ভীৰ্যপূৰ্ণভাৱে সমাপ্ত হৈছে আৰু আজি আমি দেখিছোঁ যে বৰ্তমান ইনফৰমেশ্যন টেকন'লজিত, বৰ্তমান বিশ্বায়নত, বৰ্তমান প্ৰতিযোগিতামূলক এই যুগত কেৰিয়াৰ কাউন্সিলিং যিটো তেখেতসকলে পাব্লিক লাইব্ৰেৰীয়ে আয়োজন কৰিছে, এইটো অতি আদৰণীয় আৰু আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত আৰু যিসকল মানে চাকৰি প্ৰত্যাশিত লোক আছে বা তেওঁলোকে কেণ্ডিডেট আছে, তেখেতসকলে আজি এই কেৰিয়াৰ কাউন্সিলৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু মই ইয়াত ভাগ লৈ ইয়াত ভাৱ বিনিময় কৰিব পাই মই অতি আনন্দিত হৈছোঁ। ইয়াতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ EM বিলিমোহন খাখলাৰীকে আদি কৰি নগাঁৱৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচাৰ মানে তেখেত বড়ো ডাঙৰীয়া আৰু ইয়াৰ গণ্যমান্য ব্যক্তিসকলে ইয়াত ভাগ লৈছে আৰু যথেষ্ট সংখ্যক অভিভাৱকে আদি কৰি ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে ভাগ লৈছে। সংস্কৃতিবান ব্যক্তি ইয়াত, বুদ্ধিজীৱীসকল ইয়াত ভাগ লৈছে। আমি আশাবাদী যে আমাৰ এই উন্নত অঞ্চলৰ